আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি অকণমান বেলেগ জেগাৰ পৰা দেখিছে নহয়, তামোল খাই আছোঁ। ভাতকেইটা খাই উঠি ভাবিছোঁ আপোনালোকৰ লগত এইখিনি পৰাই কথা পাতোঁ বুলি। আজি বিষয়টো অকণমান বেলেগ ধৰণৰ, অকণমান নহয় যথেষ্ট বেলেগ। মই বাৰু ইয়াৰ বিষয়ে নাজানো, গতিকে আপোনালোকক কৈ আছোঁ, আপোনালোকে শুনি থাকিব দেই। বিষয়টো থাম্বনেইলখনত দেখি গমেই পাইছে আপোনালোকে, মইহে নাজানো ইয়াৰ বিষয়ে একো। গতিকে এইদৰে আজি মই কাপোৰখিনিও জাপি আছোঁ আৰু আপোনালোকৰ লগত কথাকেইটা আলোচনা কৰিম বুলি ভাবিলোঁ। আৰু মোকো নজনাখিনি আপোনালোকে শিকাই দিব। আজিকালিতো সকলোৱে জানেই এইবিলাক সংগঠন। এইটো হৈছে RSS, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ। গতিকে মই নাজানো ইয়াৰ বিষয়ে, নতুনকৈ শিকিছোঁ দেই। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, এইটো বিষয়ত মোৰ ল'ৰাটোৱে এতিয়া ইউনিফৰ্মযোৰে সৈতে ফটোখন দি দিছোঁ থামত, গতিকে গম পাইছে কিবা এটা। মই মানে আপোনালোকৰ লগত ভিডিঅ'টো কিয় শ্বেয়াৰ কৰিলোঁ, ইয়াৰ বিষয়ে কিন্তু একো নাজানো মই, কি ভাল কি বেয়া। সেইদিনাখন আচলতে কি হ'ল, আমাৰ ল'ৰাটো আৰু ল'ৰা নহয় জানো আৰু, গতিকে সি ঘৰত এনেও বেলেগ ল'ৰাৰ নিচিনাকৈ নহয়, ঘৰত খুব কমেই থাকে। সি সেইদিনা ক'লে, মা মই ৰাণা ছাৰৰ ঘৰলৈ যাম। ৰাণা ছাৰ মানে হৈছে সি কেৰাটী শিকে মানে প্ৰায় হৈছেগৈ, শিকিছিলে সৰুৰ পৰা, আৰু সেইকাৰণে ৰাণাদাই শিকায়। আৰু ৰাণাদাৰ ল'ৰাটোও আছে, এনেকৈ যায় আৰু মানে নগ'লে সি নিজেও বেয়া পায়, সিহঁতিও বেয়া পায় এনেকুৱা। গতিকে গৈ পেলাই ক'লে, মা মই ভাত খাইহে যাম। তাৰপাছতে ভাত খাই আহিম বুলি কোৱাৰ পাছতো দেৰি হৈ গ'ল। দেৰি হৈ যোৱাৰ কাৰণে দেউতাকে মানে খং কৰি থাকে আৰু দেউতাকে কৈছে যে ৰাতি যদি দেৰিকৈ যদি টোপনি জগাবলৈ হয় নহয়, একদম খং উঠি যাব মানে। কাৰণ কিয়, ৰাতিপুৱা আমাৰ 4:30 উঠা হয় আমাৰ, কাৰণ মানুহজন সোনকালে কামলৈ যায়। গতিকে সোনকালে উঠা হয়, আৰু সেইকাৰণে সেই ভাত খাই পেলাই খোৱা সময়খিনি যদি শুবলৈ নাপায়, টোপনি ভাগে, খং উঠিবই দিয়কচোন, স্বাভাৱিক কথা। তাৰপিছত সঁচাকৈও হয়, সি ভাত খাই আহোঁতে সি 11 বজাইছে। 11 বজাত যে আহিছে, আহি পেলাই সি জগাই আছে। আৰু দেউতাকক খং উঠিছে, মোৰ ভয়ো লাগিছে। মোৰ ভয় এটা কাৰণেই লাগিছে যে কৈছিলেহে যে সি যদি জগাবলৈ হয় কিন্তু ইমান ৰাতিখন আহি খং উঠিব। সি জগাই থকাৰ উদ্দেশ্য এটা আছে যে সেই যে ভাত খালে, ভাত খাওঁতেই চাগে কথাটো ওলালে RSSৰ ট্ৰেইনিং, আৰু তাক যাবলৈ কৈছে ৰাণা ছাৰে যাবলৈ কৈছে মানে কথাটো ওলাইছে, আৰু ৰাণা ছাৰৰ ল'ৰাটোও যাব। মই থামনেলত লগাই দিছোঁ, সেইটো ৰাণাদাৰে ল'ৰা। আৰু সেই কথাটোকে সি ৰাতিপুৱা যিহেতু যাব লাগিব, তাৰ ইয়াত ট্ৰেইনিং হ'ব। মই সেই টোপনি ভমকত মোৰ ভয় লাগিছে। মই যিহেতু ৰিম'ট হয়, মই ঘৰখনৰ ৰিম'টৰ কাম কৰি থাকোঁ, কাৰণ কিয় এইবিলাক কৰি থাকে, যিবিলাকত কণ্ট্ৰল কৰিব লগা হয় চাৰিওফালে, মই ৰিম'টৰ কাম কৰিব লগা হয়। কেতিয়াবা চম্ভালিব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ। ইতিমধ্যে দেউতাকে যেতিয়া কৈছে যে ৰাতি যদি টোপনি ভাঙিবলৈ হয় কিন্তু দিগদাৰী আছে, কিন্তু আজি ৰাতি দিগদাৰী হ'ব। সেই ভয়টোতে মই ভাবিছোঁ যে আকৌ ছোৱালীজনীও শুব নোৱাৰিব, দেউতাকক খং উঠিব, যিটোকে কৈছিলে সেইটোৱে হ'ল। এনেকৈ ভাবি মই একো বিশেষ প্ৰশ্ন নকৰিলোঁ, কিন্তু সি গাই আছে মোৰ কাণৰ বিৰে, মা কাইলৈ আৰু RSSৰ ট্ৰেইনিং হ'ব, আমাৰ শংকৰদেৱ শিশু নিকেতনতে হ'ব, গতিকে মই যাম আৰু এতিয়া কাপোৰ কানি কেইটামান সামৰি থওঁ, এনেকুৱা কিছুমান কথা। যিমানেই হুলস্থুল নহওক বুলি ভাবোঁ, মানে নিয়ম নিপালিকাই কথাকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবোঁ, সেইবাবে মই ঘৰৰ ভিতৰৰ পৰা অকণমান আঁতৰি গৈ কথা পাতোঁ। কিন্তু সেয়া আজি ভাবিলোঁ কোনো নাই, এইখিনি সময়ত মই এনেকৈয়ে কামকেইটাও কৰি থাকোঁ, কথাকেইটাও আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। কিন্তু সেয়া ইটো সিটো চিঞৰ বাখৰ, ছাগলী আহিয়ে যায়, কি যে কৰিব নহয় সঁচাকৈ দেই, এনেকুৱা যে আৰু বাৰু যিয়ে নহওক। তাৰপাছতে মই একো বুজি পোৱা নাই, সি টোপনিতে গাই আছে, যিমানে কথাখিনি কৈ আছে, ৰাতিপুৱা যাব লাগিব, কাপোৰ কানি সামৰি থওঁ, এইবিলাক কিবা কিবি কৈ আছে। মই ভাবিছোঁ ইয়াৰ মুখখন কেতিয়া বন্ধ হওক আৰু দেই, ই এতিয়া গালি খাবই, ৰাতি এতিয়া চবৰে খোৱা ক্ষতি হ'ব। মানে টোপনিটো ভাগি গ'ল 11 বজাত, তাৰপিছত ৰাতিপুৱা 4টা বজাত বা 4:30 বজাত উঠিবলৈ মন নকৰিব, দিনটো কষ্ট, গতিকে এনেকুৱা কথা। তাৰপাছতে আৰু সি কাপোৰ কানি কেইটামান সামৰিলে হ'বলৈ, সামৰি তাৰপাছতে ৰাতিপুৱা সি শুই উঠি পেলাই সোনকালেতো নাই যোৱা, 9টা বজাত সি দেৰিকেই উঠে, দেৰিকেই যাব, গতিকে তেনেকুৱা আৰু। তাৰপাছতে সম্পূৰ্ণ ব্লেংকেট, আঁঠুৱাৰ পৰা ধৰি সম্পূৰ্ণ বিচনা পত্ৰ সামগ্ৰী, মই যেতিয়া কৈছোঁ যে ইমান ওচৰতে শংকৰদেৱ শিশু নিকেতনখন, গতিকে এইবিলাক চব বেডিং পত্ৰ নিব লাগিবনে বোলে, আহিবও নিদিয়ে, মোবাইলো নিবলৈ নিদিয়ে। মই যেনিবা ইমান ভাল পাইছোঁ, মোবাইলটো নিবলৈ নিদিবৰ কাৰণে যে মই পঠিয়াই দিম কেইদিনমানৰ কাৰণে, মোৰ তেনেকুৱা লাগিছে দেই।
মোবাইলটো অন্ততঃ সি নিব নোৱাৰে বা লগত নাথাকে। সি পাৰিবনে থাকিব? মই ভাবিছোঁ সি মোবাইলটোৰ কাৰণে কিজানি সি গুচি আহিব নেকি, আধাতে গুচি আহিব নেকি, মই তেনেকুৱা কিছুমানো ভাবিছোঁ। গতিকে তাৰপিছতে সি গ'ল বাৰু। সি গ'ল মানে এসপ্তাহৰ কাৰণে। ভাবিছোঁ বেয়া লাগিছে আৰু। সি নিজেও কৈছে, মা গম পাবি পুতেই নাই, এসপ্তাহ যেতিয়া নাথাকিম, ভাতৰ কাঁহীখন যেতিয়া বাঢ়িবলৈ আনিবি, এনেকৈ সিও কৈ গৈছে। বেয়াও লাগিছে, কাৰণ যদিও ওচৰতে আছে, সেইটো কাৰণে নিশ্চিন্ত হৈ আছোঁ যে ওচৰতে আছে বাৰু। যি হ'লেও গ'ল। তাৰপাছতে সি সেয়া জীৱনৰ এটা নতুন অভিজ্ঞতা। সি বুলি নহয়, যিখিনি গৈছে সেইখিনি চবৰে হৈছে বৰ এটা নতুন এটা অভিজ্ঞতা জীৱনৰ। RSSৰ ট্ৰেইনিং বুলি নহয়, আচলতে মানুহে জীৱনত কি কি কৰিব লাগিব, কি কি কৰিব নালাগে, সেইটো কাৰণে মই আচলতে ইমান চিন্তা কৰা নাই যে ল'ৰাটোৱে কষ্ট পাব, কি খাইছে, কি বৈছে, কেনেকৈ আছে, সেইবিলাক মই কিয় চিন্তা কৰা নাই। যে সি ঘৰখনৰ পৰা আঁতৰি আছে, সি মোবাইলৰ অবিহনে যে থাকিব লাগিব, থাকিব পাৰিব নে নোৱাৰিব। মোবাইলটোতো অনবৰতে নেৰে, গতিকে মই সেইকাৰণে বহুত বেছি ভাল পাইছিলোঁ সি যোৱাৰ কাৰণে। যিহেতু ৰাণাদা আছে, ৰাণাদাৰ ল'ৰা আছে, এনেকুৱা আৰু নিজৰ ঘৰৰ ওচৰতে আছে। কিন্তু তাত যে গৈ সেই কিছুমান কাম, লেট্ৰিন চাফা কৰিবলৈ দিয়ে, গ্ৰুপ পাতি পাতি ফিল্ড চাফা কৰিবলৈ দিয়ে, সময়মতে একদম আৰু খোৱাৰ সময় আছে, গা ধোৱাৰ এটা সময় দিয়ে, প্ৰাৰ্থনা কৰাৰ এটা সময়, এক্সাৰচাইজৰ এটা সময়, সেই বস্তুবোৰ ডিচিপ্লিন, সেই বস্তুবোৰ মই ভাবিছোঁ শিকিব চাগে অকণমান কিজানি তাৰ অভ্যাস হ'ব নেকি। পিছে এয়া আহিলে যে একেই আহোঁতে সি আহিয়ে মোবাইলটোহে সি আগতীয়াকৈ লৈছে, লৈ পেলাই চিধাই কৈছে, মা ইমান হেঙাইছে মোবাইলটোৱে জাননে, ইমান মেছেজ সোমাই আছে। বাপৰে, তাৰ সেইটোৱে চিন্তা। অকণো সাল সলনি কিন্তু ঘটা নাই। মই ভাবিছিলোঁ অকণমান এসপ্তাহ অন্ততঃ মোবাইলটো এৰি সি থাকিব পাৰিবনে, আৰু যদি সি থাকিব পাৰিছে তেতিয়াহ'লে সি চাগে অকণমান কমাব। নাই দেই, বাপৰে, মোবাইল এৰিব নোৱাৰে কিন্তু। আৰু এয়া মই অত কষ্ট সোপা কৰি মৰিলোঁ, ইউনিফৰ্ম চিউনিফৰ্ম অদৰকাৰত পটককৈ কিনিবলৈ যোৱা মানে পইচা এটা এক্সট্ৰা সোমাব, মানে দিবই লাগিব, এনেকুৱা ঘপককৈ হোৱা কথা। সি আহিবৰ দিনা এনেকুৱা কৰিছে, মানে বৰদেউতাকে মাংস আনিছে, দিনত দেউতাকে আনিছে, ৰাতিলৈ মানে ল'ৰাটোৱে একদিন ইমান কষ্টত আছে, মানে খাবলৈ পোৱা নাই ভালকৈ, কিবোৰ খাইছে, এনেকুৱা হৈছে আৰু। তাৰপিছতে মই তাৰ চেঞ্জ কিবা আহিছে নেকি লক্ষ্য কৰিলোঁ, একো চেঞ্জ অহা নাই, একেই হৈ আছে। কিন্তু সি যে কেনেকৈ এসপ্তাহ থাকিলে মই সেইটোহে এতিয়া আচৰিত পাইছোঁ দেই, অকণো চেঞ্জ অহা নাই। কিন্তু মই ভাবিছোঁ এটা শিক্ষা কিন্তু হ'ল যে জীৱনত কেতিয়াবা ঘৰৰ পৰা আঁতৰি যেতিয়া থাকিব লাগিব, জীৱনততো বহুত কিবা কিবি কৰিব লাগিব, এনেকৈও যে থাকিব লাগিব, সময়ত উঠিব লাগিব, সময়ত কাম কৰিব লাগিব, ডিউটি যাবই লাগিব, যিকোনো বস্তু খাব লাগিব, মানে চিৰা ভাজি দিলেও খাব লাগিব, নাখাওঁ বুলি ক'ব নোৱাৰিব, দাইলৰ পানী হ'লেও খাব লাগিব, যিকোনো বস্তু যিদৰে মিলে সময়ত সেইদৰে খাব লাগিব। ভাগৰ লাগিলে হয়তো খাব নোৱাৰিবও পাৰিব। ঘৰত যিদৰে সিহঁতি এনেকৈ ইমান আজাদিত হেৰি কৰিছে, সেই বস্তুবোৰ যে চবতে নেপাব, সেই বস্তুবোৰ অন্ততঃ এটা সময়ত মনত পৰিব। এতিয়া অনুভৱ নাই কৰা, আহি গৈছে ঘৰলৈ, ঘৰলৈ অহাৰ পিছত আকৌ সেইখিনি পাইছেই, গতিকে অনুভৱটো নাই কৰা। কিন্তু এটা এটা জীৱনৰ শিক্ষা মই ভাবিছোঁ যে জীৱনটো কি সিহঁতি বুজি পোৱাই নাই। গতিকে সেই জীৱনটোত আৰু যে কি কি কৰিব লাগিব, কেনেকৈ যে থাকিব লাগিব, কি কি কৰিব লাগিব, সেই বহুত কিবা কিবি হয়তো সিহঁতি এটা সময়ত অনুভৱ কৰিব। সেইটোৱে ভাবিলোঁ আৰু মই একো ইয়াৰ পৰা বেলেগ কিবা এটা প্ৰফিট বুলি মই ভবা নাই, লছ বুলিও ভবা নাই। কিন্তু কিছুমান পৰিস্থিতিত যে সিহঁতি ঘৰত পোৱা নাই বা পাব লগা হোৱা নাই, সিহঁতি বুজা নাই। সেই কিছুমান সময়ত সিহঁতি ঘৰখনৰ পৰা আঁতৰি থাকি তেনেকুৱা পৰিৱেশ কিছুমান, মানে লেট্ৰিন লেতেৰা পাইছে, কৰিবই লাগিব, চাফা কৰিব লগা হৈছে, ফিল্ড চাফা কৰিব দিছে, কৰিবই লাগিব, সময়ত উঠিবই লাগিব, এক্সাৰচাইজ সময়ত কৰিবই লাগিব, খোৱাটো যিধৰণে দিছে, যেনেকুৱাকৈ দিছে সেয়াই খাব লাগিব। ভোকত কেতিয়াবা ভাগত কিবা এটা নপৰগৈও হেনো কি কৈছে। কিন্তু সেই সময়খিনি যে সিহঁতৰ এটা সময়ত মনত পৰিব, জীৱনটো মানুহৰ কেনেকুৱা সিহঁতি সেই সময়ত অনুভৱ কৰিব, এতিয়া একো তথাপিতো অনুভৱ কৰা নাই। গতিকে সেইকণকে আপোনালোকৰ আগত ক'লোঁ। আৰু ইয়াৰ বিষয়ে মই একো নাজানো বাৰু, গতিকে ইউনিফৰ্ম জুয়ে সৈতে তাৰ ফটো এখনো ৰাখিলোঁ, আৰু তাৰ সেই সময়কণ এইদৰে ৰাখিলোঁ, আৰু ভিডিঅ' আকাৰে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আৰু মোৰ আজি ভাগৰ লাগি আছে, সেই সোপাই কাপোৰ সোপা ধুই মেলি সামৰি মাক, আৰু গতিকে সেইখিনি কৰি দিবই লাগিব, দি পঠালোঁ। এতিয়া সামৰি সুতৰি দিওঁ, তাৰপাছতে ইউনিফৰ্ম বুলি সেয়া খৰচ বহন হ'ল, পইচা যিমান লাগে দিবই লাগিব, ঘপককৈ সেইবিলাক আৰু। গতিকে
বিশেষ একো নাছিলে। আজি ভিডিঅ'টো মই ল'ৰাটোৰ লগত কোনো চেঞ্জো নাই পোৱা, আৰু বেলেগ কিবা এটা শিক্ষা লৈ আহিছে বুলি মই বুজি পোৱা নাই, কিন্তু ভিডিঅ'য়ে তাহাঁতি কি বুজিছে নাজানো। আৰু এইবোৰ এনেই কৰি থাকিব এতিয়া। এইবোৰ ইউনিফৰ্মটো এতিয়া কোনো কামত নাহে, এইবোৰ কামত নাহে, এনেই সোমাই থাকিব, হয়তো নষ্ট হ'ব। এইকেইদিনৰ কাৰণে পইচাগাল মোৰ গ'ল। দেউতাককতো ক'ব নোৱাৰোঁ কিছুমান কথা, কাৰণ দেউতাকে পটককৈ দি দিব নোৱাৰে। মানে দৰমহাটো পোৱা কেইদিনত যিখিনি থাকে আৰু এনেকৈ মাহৰ লাষ্টলৈ কেতিয়াও নাথাকে পইচা, মই মিলাব লগা হয়। এইটো হৈছে টুপি, এইবিলাক চব আজি ধুই মেলি ভাবিছোঁ আৰু সামৰি থওঁ, যি হ'ব হ'ব। গতিকে আজি বিশেষ একো নাছিলে, ভিডিঅ'টো এইদৰে কৰি পেলাই ভাবিলোঁ তাৰ কথাকেইটা মই আজিৰ দিনটোত কি ক'ত গৈছিলে, কি হৈছিলে, কথাকেইটাও সাঁচি সময় ৰখা হ'ব, আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। গতিকে আজিলৈ আহোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।